হাই বন্ধুসকল, মই মফিদুল ইছলাম, মোৰ ইউটিউব চেনেল মফিদুল টেক আছাম। আপোনালোকে কেনে আছে? আপোনালোকৰ দুৱাত মই ভালে আছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। নতুন ভিডিঅ' পাবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই ৰাখিব। মফিদুল টেক আছাম। পানীৰ সমস্যাটো এইটো আজিৰ পৰাই নহয়, এইটো বহুদিনৰ পৰাই চলি আছে। এইটো এটা প্ৰাকৃতিক সমস্যা। এই প্ৰাকৃতিক সমস্যাই দুখীয়া খেতিয়কৰ খেতি পানীৰ তলত বুৰ পেলাই কেনেকুৱা ধৰণৰ ক্ষতিসাধন কৰিছে তাৰে কেইটামান দৃশ্য আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। পানি কম পানি